নাম আছে ভকত গাঁও, এই গোটেইখিনি মানুহেই হ'ল কোচ মানুহ। আমাৰ অসমত বহুতখিনি কোচ আছে, আমি মানুহবিলাক আমি নাজানো। আৰু আটাইতকৈ ডাঙৰ কথা মই আপোনালোকক কওঁ যে মই নিজেও নাজানিছিলোঁ যে আমাৰ ইমান এটা সুন্দৰ আমাৰ সভ্যতা আছে, আমাৰ সুন্দৰ কৃষ্টি আছে, সংস্কৃতি আছে, আমাৰ নিজৰ সাজ পোছাক আছে, নিজৰ আমাৰ নৃত্য আছে, আমাৰ অলংকাৰ আছে, আমাৰ কি বুলি কয় যিবিলাক আমাৰ ৱেপন মানে অস্ত্ৰ শস্ত্ৰ আছে, সেইখিনিও আমি আছে বুলি জনা নাছিলোঁ। সবলীকৰণ, ওমেন এম্পাৱাৰমেণ্ট, যিটো সৰ্বত্ৰে আমি শুনি থাকোঁ নাৰী সবলীকৰণ, আমাৰ দেশত সকলো চৰকাৰে, প্ৰতিখন চৰকাৰে নাৰী সবলীকৰণৰ ওপৰত আমাৰ কথা কৈ আহিছে আৰু কাম কৰি আহিছে। গতিকে মই এইখিনি এটা কথা সুধোঁ, আমাৰ উপৰোক্ত বক্তা চিন্ময়ী ভাগৱতী বাইদেৱে অলৰেডি ইতিমধ্যে কৈ গৈছে যে নাৰী আমিতো দুৰ্বল নহয়, আমি অতীজৰ পৰা আমি আমাৰ মহাকাব্য দিনৰ পৰা আমি নাৰীসকল কেতিয়াও আমি দুৰ্বল নাছিলোঁ। গতিকে মই এতিয়া আপোনালোকে প্ৰশ্ন সুধিছোঁ, আমি বাৰু দুৰ্বল নেকি? আমি নাৰী বাৰু আমি দুৰ্বল নেকি? আমি মাইকী মানুহ ইয়াত যিখিনি মহিলা আছে আমি দুৰ্বল নেকি? আমি দুৰ্বল কিহত আমি দুৰ্বল? আমি দুৰ্বল নহয়, আমি সবলী হয়। আমি কিহৰ কাৰণে সবলী হয় জানেনে? আপোনাৰ বাইদেউ অকণমান উনুকিয়াই গৈছে, সেইখিনি বাইদেউৰ কথাতে হাত ধৰি পেলাই মই কওঁ, এজন পুৰুষে যিখিনি কাম কৰিব পাৰে এগৰাকী মহিলাও সেইখিনি কামেই কৰিব পাৰে। ইয়াত যিখিনি মানুহ আছে বা গোটেই অসমৰ পৰা বা মেঘালয়ৰ পৰা যিখিনি মানুহ আহিছে, মই জানো এই মানুহখিনি কৃষিৰ লগত সংযোজিত হৈ আছে, কৃষি কৰ্মৰ জৰিয়তে নিজৰ ঘৰ চলাইছে আৰু নিজৰ স্বামীৰ সৈতে সমানে সমানে কাম কৰি আহিছে। তেতিয়াহ'লে তেখেতসকল দুৰ্বল নেকি? নহয়। আমি পুৰুষে নোৱাৰা কামো আমি কৰিব পাৰোঁ। বাইদেউ ইতিমধ্যে কৈছে, ৰিংকি ভাগৱতী বাইদেউ, পুৰুষে নোৱাৰা কামো আমি কৰিব পাৰোঁ। কি কৰিব পাৰোঁ? আমি নিজৰ প্ৰজন্ম আগবঢ়াই দিব পাৰোঁ, মানে আমি সন্তান জন্ম দিব পাৰোঁ। সন্তান জন্ম দিবলৈ ভগৱানে সৃষ্টিকৰ্তাই কাক দায়িত্ব দিলে? পুৰুষক দিয়া নাই। সেই দায়িত্ব কাক দিছে? আমাক দিছে, মহিলাক দিছে। আমাৰ পুৰুষৰ যিখিনি অংগ প্ৰত্যংগ আছে আমাৰো আছে, কিন্তু তাৰ বাহিৰে আমাক যিটো আমাক জৰায়ু বুলি কয়, সেই জৰায়ুটো আমাক ভগৱানে আমাক বেলেগকৈ দিছে। এইকাৰণে দিছে ভগৱানে নাৰীক, যে নাৰীয়ে সন্তান জন্ম দিবলৈ, অকল সন্তান জন্মই নহয়, সন্তান জন্ম দিবলৈ আমাৰ শাৰীৰিকভাৱে আমি সুস্থ হ'ব লাগিব। তাৰোপৰি সন্তানটো ডাঙৰ কৰি মানুহ কৰিব পাৰে যিটো মানসিক জোৰ, সেইটো অকল মহিলাক দিছে, সেয়া কিন্তু পুৰুষক দিয়া নাই। পুৰুষক চাবচোন আপোনালোকে গিৰিহঁতক চাব, যেতিয়া ল'ৰা ছোৱালীয়ে খুব আমনি কৰে, অলপমান শাসন কৰাৰ পিছত আৰু নোৱাৰে, পাৰে জানো? নোৱাৰে। ভাত ৰান্ধি খোৱাৰ পৰা ৰাতি উজাগৰে থকালৈকে কোনে কৰে? মাইকী মানুহে কৰে। কৰেনে? আমি কৰোঁ। আমাৰ অসীম ধৈৰ্য, মতা মানুহৰ সেই ধৈৰ্য ভগৱানে দিয়া নাই, আমাক কিন্তু অসীম ধৈৰ্য দিছে। গতিকে আমি মতা মানুহতকৈ, পুৰুষসকলতকৈ আমি কোনো গুণে তলত নহয়, আমি দুৰ্বল নহয়, আমি সবল। মই এইটো ক'ব খোজোঁ, মইতো এইটোৱে জানো যে মতা মানুহতকৈও আমি সবল। গতিকে মহিলা সবলীকৰণটো কিয় আমি এই আলোচনাটো কৰিব লগা হৈছে মই পিছত কৈছোঁ, কিন্তু আপোনালোকে মনৰে ৰাখক, মনত আজি এইটো কথা ঠিক কৰি লওক যে আমি পুৰুষতকৈ সবল। আৰু এটা কথা কওঁ, আমি দৈহিকভাৱেও পুৰুষতকৈ সবল। কিহৰ কাৰণে জানেনে? আপুনি যদি হাৰ্ট এটেক মানে আমাৰ যিটো আপোনালোকে হাৰ্ট এটেক বুলি ক'লে চাগে বুজি পাইছে, হঠাৎ যে মানুহ হাৰ্ট এটেক হৈ মৰে বুলি কয়, হাৰ্ট এটেকত যে পৃথিৱীত মানুহ মৰে, সেয়া পুৰুষৰ সংখ্যা অধিক, নাৰীৰ সংখ্যা কম। কিয় জানেনে? নাৰীৰ হৃদয়খন মজবুত। মতা পুৰুষ হঠাৎ ভাগৰি যায়, তেওঁলোকে স্বাস্থ্য শাৰীৰিকভাৱে জোৰ বেছি তেওঁলোকৰ, কিন্তু তেওঁলোকৰ মনৰ জোৰ কম, যাৰ কাৰণে মনৰ জোৰ কম কাৰণে তেওঁলোকে হঠাৎ কিবা শুনিব নলগা কথা যদি শুনিব লগা হয় বা বেছি কামৰ প্ৰেছাৰ পায়, তেতিয়াহ'লে তেওঁলোকৰ হাৰ্ট এটেক হয়। কিন্তু মাইকী মানুহৰ হাৰ্ট এটেক হোৱা খুব কম শুনিব। গতিকে আমি সবল সকলো ফালৰ পৰাই, অকল যে আমি মানে সন্তান জন্ম দিব পাৰোঁ সেয়া নহয়, ভগৱানে আমাক সেই হিচাপেও সবল কৰি তুলিছে। গতিকে আমি পিছ পৰি ক'ত ৰ'লো? পুৰুষতান্ত্ৰিক সমাজত আমি অকণমান পিছ পৰি ৰ'লোঁ। যি আমাৰ মহাভাৰতৰ দিনত কিন্তু পুৰুষ আৰু মহিলাৰ সমানে আছিলে, মহিলাৰ ৰজাও আছিলে। আৰু আমাৰ সেয়া বাদ দিয়ক, আমি নিজৰ কোচ সাম্ৰাজ্য ক্ষমতাবোৰৰ কথা কওঁ, তেতিয়াও কিন্তু আমাৰ মহাৰাণী আছিলে। মহাৰাণী কোন আছিলে জানেনে? প্ৰথম আছিলে মহাৰাণী সুনীতি দেৱী, নাম শুনিছে বোধ কৰোঁ।
মহাৰাণী সুনীতি দেৱী আছিলে, তেখেতে আমাৰ কোচ মহাৰাণী আছিলে, আৰু তেখেতে জন্ম দিছিল, তেখেতৰে আজোনাতি আছিলে মহাৰাণী গায়ত্ৰী দেৱী। আপোনালোকে শুনিছে চাগে গায়ত্ৰী দেৱীৰ নাম। তেখেত আমাৰ কোচৰ আমাৰ তেখেত জীয়ৰী, কোচ ৰজাৰ জীয়ৰী, কিন্তু তেখেত পিছত গৈ পেলাই তেখেতে মহাৰাণী হৈছিলে জয়পুৰৰ। গায়ত্ৰী দেৱীৰ নাম নুশুনা হয়তো পৃথিৱীতে নাই, গায়ত্ৰী দেৱী কিন্তু কোচৰ ছোৱালী। গায়ত্ৰী দেৱীৰ নাম নুশুনা পৃথিৱীতে নাই, এইকাৰণে নাই, তেওঁক এখন মেগাজিন আছিলে, ফৰ্বছ বুলি এখন মেগাজিন আছিলে, তাত পৃথিৱীৰ 10 গৰাকী সুন্দৰী নাৰীৰ এগৰাকী আছিলে গায়ত্ৰী দেৱী। গায়ত্ৰী দেৱী কিন্তু কোচৰ ছোৱালী। অকল তেখেত সুন্দৰী বুলিয়ে বিখ্যাত নাছিলে, তেখেতে যেতিয়া জয়পুৰত তেখেতে যেতিয়া মহাৰাণী আছিলে, তেখেতে 1948 চনলৈকে হৈছিলে, তেখেত মহাৰাণী আছিলে 1948 চনলৈকে। যেতিয়া আমাৰ 47 চনত স্বাধীনতা আমি ল'লোঁ, তাৰপিছত যেতিয়া গণতন্ত্ৰ হ'ল, তেতিয়া সেই যিবিলাক আমাৰ ৰজাৰ সৰু সৰু ৰাজ্যবিলাক আছিলে নাইকিয়া হ'ল। তাৰপিছত তেখেতে 1962 চনত তেখেতে MP মানে লোকসভাৰ কাৰণে তেখেতে ইলেকশ্যন খেলিলে। তেতিয়া তেওঁ যিমান ভোট পাইছিলে সেই সময়ত তেখেতৰ ভোট পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ ভোট পাইছিলে, যাৰ কাৰণে তেওঁৰ নাম গিনিছ ৱৰ্ল্ড অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰা হৈছে পৃথিৱীৰ আটাইতকৈ ভোট পোৱা মানুহগৰাকী হিচাপে। তেখেতেও কিন্তু কোচ মহিলাই হয়। তাৰপিছত তেখেতে 2টা টাৰ্মৰ কাৰণে তেখেতে MP হৈ থাকিলে। তাৰপিছত তেখেতে 95-96 ইয়াৰ্ছত তেখেতৰ মৃত্যু হ'ল। তেখেত এগৰাকী খুব সবল নাৰী আছিলে। তেখেতক ইমাৰ্জেঞ্চি সময়ত ইন্দিৰা গান্ধীয়ে বহুতো তেখেতক কষ্ট দিছিলে মানসিকভাৱে, আৰু তেখেতৰ ৰজাৰ যিবিলাক অলংকাৰ আছিলে, যিমানবিলাক ধন সম্পত্তি আছিলে, গোটেইবোৰ লৈ অহা হ'ল। তাৰপিছত তেখেতে মনোকষ্ট পাইছিল, আৰু তাৰ কাৰণে কেতিয়াও তেখেতে আকৌ ৰাজনীতিলৈ ঘূৰি অহা নাছিল। তৃণমূল কংগ্ৰেছ যেতিয়া আৰম্ভ হৈছিলে, তেখেতে তৃণমূল কংগ্ৰেছৰ পৰাও তেখেতক মাতি আনিছিলে যে আপুনি আহক, আমি তৃণমূল কংগ্ৰেছৰ পৰা আপুনি আকৌ ৰাজনীতিত জইন কৰক। তেখেতে আৰু ৰাজনীতিলৈ ঘূৰি নাহিলে, কাৰণ তেওঁ ঘূৰি অহাৰ প্ৰয়োজনে নাছিলে। তেখেত এগৰাকী খুব সবল আৰু খুব মানে নিজৰ আত্মসন্মান থকা এগৰাকী মহিলা আছিলে। আৰু এইখিনি হ'ল আমাৰ পূৰ্বপুৰুষৰ কথা ক'লোঁ। এতিয়া আহোঁ আমি, এতিয়া বৰ্তমান নাৰী সবলীকৰণৰ প্ৰয়োজনীয়তা ক'ত আছে? সবলীকৰণৰ প্ৰয়োজনীয়তা এইকাৰণে আছে যে আমি নাৰীসকলে আমি পুৰণা আমাৰ ঐতিহ্যময় আমাৰ যিখিনি ঐতিহ্য হ'ব, সেইটো শিকিব এনেকৈ ধৰণে যাতে আপোনালোকে তাৰ পৰা ইনকাম কৰিব পাৰে। আৰু অৰ্থনীতিত সবলীকৰণৰ প্ৰয়োজনটো আপোনাৰ আছে। শিক্ষাৰ সবলীকৰণ যেনেকৈ দেখিছোঁ, সেইসকলক মই ক'ব খুজিছোঁ। আৰু এই যে মোবাইলটো যে লৈছে আপোনালোকে, মোবাইলটো কিহৰ কাৰণে আপোনালোকে লৈছে? অকল সেই গান চিনেমা চাবলৈ, ৰীল বনাবলৈ নে বাৰু? নহয় জানো? আমি মোবাইল সেইকাৰণে নাই লোৱা। আমি মোবাইলটো আমি কিহৰ কাৰণে লৈছোঁ? আমি মোবাইলটো যাতে আমি গোটেই পৃথিৱীৰ লগত কানেকশ্যন আমি ৰাখিব পাৰোঁ। ক'ত পৃথিৱীত ক'ত কেনেকুৱা ভাল কাম ক'ত হৈ আছে, ক'ত শিক্ষা আছে, কেনেধৰণৰ আছে কৃষ্টি সংস্কৃতি ক'ত কেনেকুৱা, গোটেই পৃথিৱীখনৰ কথা জানিবলৈহে কাৰণে আমি মোবাইলটো আমি লৈছোঁ। ৰীল বনাবলৈ কিন্তু মোবাইলটো নাই। ৰীল আপোনালোকে বনাওক। কৃষ্টি সংস্কৃতি আজি ইমান ধুনীয়া সংস্কৃতি আমি দেখিছোঁ, এয়া ৰীল বনাওক আপোনালোকে। সেয়া ৰীল বনালে গম পাব যে হয় এয়া ক'ৰ বোলে কোচ জনগোষ্ঠী, অসমৰ বা মেঘালয় বা উত্তৰ পূবৰ কোচ জনগোষ্ঠীৰ এটা নৃত্য। সেইটো এটা ভাল কথা। কিন্তু কিছুমান ৰীল আজিকালি দেখোঁ, মই আপোনালোকৰ কথা ক'ব যোৱা নাই, সৰু সৰু ল'ৰা ছোৱালীৰ ৰীল দেখোঁ, সেয়া কিন্তু খুব সঠিক নহয়। দ্বিতীয়তে মই আৰু এটা কথা কওঁ, মই যিখিনি আপোনালোকে হয়তো শুনি ভাল নাপাবও পাৰে মোৰ কথা, কিন্তু মই কওঁ, মই আজি 17 বছৰ মই মেঘালয়ত থাকিলোঁ, মই কিছু সম্প্ৰদায়ৰ মই কিছুমান লেকুনা বুলি কওঁ, মই যিবিলাক মানে আঁসোৱাহ আছে সেইখিনি মই দেখিছোঁ। সেই আঁসোৱাহখিনি হৈছে, আনটো কি হৈছে জানেনে? মদ। শুনি একেবাৰে মই ভাষাতে কৈছোঁ, মদ। প্ৰায় ল'ৰাই কি হৈছে? মদত আক্ৰান্ত হৈছে। আপোনালোকে হয়নে? মদটো আমাৰ জনগোষ্ঠীসকলৰ মদটো আমি দেৱতাক প্ৰসন্ন কৰিবলৈ আমি মদৰ প্ৰচলন আছে। মিচিং জনগোষ্ঠীটো আছে, মিচিং মোৰ বহুত বন্ধু আছে, মই তেওঁলোকৰ ঘৰলৈ যাওঁ, তেওঁলোকে কিন্তু মদ দেৱতাৰ আগত দিয়ে। মদ খাই পেলাই কিন্তু মাতলামি তেওঁলোকে কেতিয়াও নকৰে। তেওঁলোক মিচিং জনগোষ্ঠীক আজি আপোনালোকে চাওক, তেওঁলোকে কিন্তু বহুত আগবাঢ়ি গৈছে। IAS অফিচাৰ, বহুত মিচিং IAS অফিচাৰ আছে, ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে। মোৰ আটাইতকৈ যিজনী মোৰ পৰম বান্ধৱী কুঞ্জলতা লাচন, তেখেত এতিয়া ডেপুটি ডাইৰেক্টৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ। গতিকে সেয়া হ'ল মিচিং জনগোষ্ঠীৰ।
গতিকে বহুত তেওঁলোকে আগবাঢ়ি গৈছে। আমিও এটা জনগোষ্ঠী, আমি কিয় পিছ পৰি থাকিম, আমিও আগবাঢ়ি যাব লাগিব। কাৰিকৰী শিক্ষাতে হওক, লাগিলে আমি নৃত্য কলাতে হওক, সাহিত্য কৰ্মত হওক, সকলোতে আমি আগবাঢ়ি যাব লাগিব। গতিকে মই আশা কৰিছোঁ আপোনালোকৰ ল'ৰাবিলাক বিশেষকৈ, আৰু ল'ৰাৰ লগতে আজিকালি ছোৱালীও কিন্তু মদ খাব লৈছে। এইটো অকল এইখন সমাজ বা কোনোবা এখন সমাজত নহয়, আমাৰ গোটেই অসমীয়া সমাজ বা আমাৰ ভাৰতীয় সমাজতে মই দেখিব লৈছোঁ আজিকালি এইটো এটা মদ খোৱাটো এটা ষ্টেটাছ চিম্বল হৈ পৰিছে। ড্ৰিংক লৈ পেলাই ফটো দিয়া, ষ্টেটাছ দিয়া এটা ষ্টেটাছ চিম্বল হৈ গৈছে। গতিকে এইটো কিন্তু ষ্টেটাছ চিম্বল নহয়, এইটো আহিছে আমাৰ পাশ্চাত্যৰ পৰা অহা আমাৰ এটা মানে কি বুলি ক'ম, এটা কালচাৰ, এটা সংস্কৃতি, এটা পাশ্চাত্য সংস্কৃতিত পৰি যাতে আমি আমাৰ নিজৰ মূল্যৱান সংস্কৃতিখিনি আমি হেৰুৱাই নেপেলাওঁ। এইখিনিতে সংস্কৃতি বুলি কওঁতে আপোনাৰ বাইদেউ ৰিম্পী ভাগৱতী বাইদেউ কৈছিলে যে পাশ্চাত্য সংস্কৃতিখিনি আমি ঘৰে ঘৰে দেখোঁ, হয়নে? ঘৰে ঘৰে দেখোঁ। বাৰ্থডেত কেক কাটে নে নাকাটে? বাৰ্থডেত কেক কাটে নে নাকাটে? কাটে। আমি কিন্তু আগতে, মোৰ যেতিয়া সৰু আছিলোঁ, মই মা দেউতাৰ একমাত্ৰ ছোৱালী আছিলোঁ, মোৰ জন্মদিন পাতিছিলে, প্ৰসাদ দিছিলে গোঁসাইৰ আগত, কেক কটা নাছিলে। কিন্তু এতিয়া কি হৈছে, কেক আমাৰ ঘৰে ঘৰে সোমাই। সময় আৰু জোৱাৰ ভাটা যে জোৱাৰ সাগৰত যে জোৱাৰ উঠে, কাৰো কাৰণে ৰৈ নাথাকে বুলি কৈছে। জোৱাৰটো আমি ৰাখিব তেনেকৈ নোৱাৰোঁ, সময় আমি ৰাখিব নোৱাৰোঁ। গতিকে সময়খিনি আমাৰ অতি প্ৰয়োজনীয়, অতি মূল্যৱান। সময়ত উঠক আৰু সময় সূৰ্যৰ লগে লগে উঠক। এইখিনিতে আৰু কিছুমান কথা আছে, মই এইটো কথা অকণমান মানে বেছিকৈ কওঁ, এইকাৰণেই কওঁ কাৰণ মই পঢ়াওঁতো ল'ৰা ছোৱালীক, ইউনিভাৰ্চিটিত যেতিয়া পঢ়োৱা আমাৰ এতিয়া অভ্যাস আছে। গতিকে কথা কিছুমান ওলায়, আৰু এইকাৰণে ওলায় যে সমাজত আজিকালি আঁসোৱাহ বহুত। ৰবীন্দ্ৰনাথে অকলে, ৰবীন্দ্ৰনাথে কৈছিলে। গতিকে আমাৰ কোনো এটা কালচাৰ কিন্তু আমি কেতিয়াও, গতিকে অসম আমি আগুৱাই লৈ যোৱাৰ লগতে আজি মই অকল সেইকাৰণে কৈছোঁ যে আমি অকলে জীয়াই থাকিব নোৱাৰোঁ। মই অকলে মোৰ ল'ৰা ছোৱালীক ভাল কৰিব পাৰিম নে কওকচোন? মোৰ ল'ৰা ছোৱালীক ঘৰত মই একদম ভালকৈ পঢ়াই শুনাই ভাল সংস্কাৰ দি মই ৰাখিবলৈ চেষ্টা কৰোঁ। আগুৱাই যোৱাটোত আমাৰ সবলীকৰণত অকল যে আমি দুআষাৰ ক'লেই যে সবলীকৰণ তেনেকুৱা নহয়, মনৰ ভিতৰৰ পৰা আমাৰ সবল হ'ব লাগিব। মনৰ ভিতৰৰ পৰা এইকাৰণে সবল লাগিব, যেতিয়াই আপোনালোকে ভাবিব যে ৰাতিপুৱা কালিলৈ মই 5টাত উঠিম, যি হওক নহওক 5টাত, সেইটো মনত জোৰ লাগে উঠিবলৈ। মই কৈছোঁ যে মই কথা কৈ যাওঁ, কিন্তু মই সময়ৰ কথাও ভাবিব লাগিব। সময়টো আমি সদায় মেইনটেইন কৰিব শিকিব লাগিব। গতিকে এইখিনিতে মই মোৰ বক্তব্য সামৰিম। এইখিনিতে মই আৰু এটা কথা কৈ যাওঁ, মই আপোনালোকে পানী খাই আছোঁ দেখিছে, মই ৰ'দত থিয় হ'ব পৰা নাই। মই আপোনালোকক দুআষাৰ কথা ক'বলৈ মই আহিছোঁ, কিন্তু মই শাৰীৰিকভাৱে অসুস্থ। সেইটো কথা, মই কেঞ্চাৰ পেচেণ্ট হয়। মোৰ ব্ৰেষ্ট কেঞ্চাৰ যোৱা বছৰ 2022ত মই ব্ৰেষ্ট কেঞ্চাৰ মোৰ হৈছিলে, 21ত হৈছিলে, 22ত মোৰ ব্ৰেষ্ট ৰিমুভ কৰা হৈছে। তাৰপিছত মই কেমো লৈছোঁ, কিন্তু কেমো লোৱাৰ পিছত মানুহ বিচনাত পৰি যায়, উঠিব নোৱাৰে। চুলি মোৰ নাছিল। আপোনালোকে যদি কোনোবাই মোৰ ফেচবুক দেখে, তাত আপোনালোকে চাব, ফেচবুক ষ্টেটাছত মই দি থোৱা আছে, চুলি নোহোৱা স্বপ্নালী বৰা আছে। মই চুলি মোৰ আছেনে নাই মোৰ ডাঙৰ কথা নহয়, কিন্তু মই স্বপ্নালী বৰা জীয়াই আছোঁ মানুহ হিচাপে, সেইটো মোৰ ডাঙৰ কথা। গতিকে মোৰ তাত চাব আপোনালোকে। আৰু মই এইখিনি কথাও যে আপোনালোকক ক'বলৈ আহিছোঁ, মই যোৰহাটৰ পৰা আহিছোঁ, মই এইকাৰণেই ক'বলৈ আহিছোঁ যে মই যেতিয়ালৈকে জীয়াই থাকিম মই কাম কৰি যাম। মই এটা দিনো মই কলেজ ক্ষতি নকৰিলোঁ। মই কেমো লৈ মোৰ চুলি নাই, কিন্তু মই ক্লাছ কৰি থাকিলোঁ, মই ৰিচাৰ্চৰ কাম কৰি থাকিলোঁ, মই এক্সটেনশ্যনৰ কাম কৰি থাকিলোঁ। আজিও মই আহিছোঁ, গতিকে মই দুআষাৰ ক'ব পাৰিম বুলি আপোনালোকৰ আগত এইকাৰণে ক'বলৈ আহিছোঁ, জোৰ দিয়ক। আৰু এটা কথা, এইখিনিতে মই অকণমান কথা এটা কওঁ, যিহেতু কেঞ্চাৰৰ কথা ক'লোঁ। ব্ৰেষ্ট কেঞ্চাৰটো নাৰী সবলীকৰণত কিন্তু ব্ৰেষ্ট কেঞ্চাৰ খুব প্ৰয়োজনীয়, ব্ৰেষ্ট আৰু ইউটেৰাছ। গতিকে নাৰীৰ কিন্তু ব্ৰেষ্ট আৰু ইউটেৰাছ কেঞ্চাৰ হয় দেই, সেইটো কথা কিন্তু মনত ৰাখিব। গতিকে এইখিনি ক্ষেত্ৰতো মই কওঁ, আপোনালোকৰ যদি কাৰোবাৰ ভৱিষ্যতে ভগৱানে কৰক আপোনালোকৰ কাৰো নহওক, কিন্তু মই কৈছোঁ যদি কাৰোবাৰ হয় কি কৰিব লাগিব, কি কৰিব নালাগিব, যদি আপোনালোকে বিভূতিত পৰে আপোনালোকে মোক ফোন এটা কৰিব। মই আপোনালোকক গাইড কৰিম কেনেকৈ আপোনালোকে ট্ৰিটমেণ্ট কৰিব লাগে। আৰু কেঞ্চাৰটো আজিকালি একো ডাঙৰ কথা নহয়। আপোনালোকৰ কেঞ্চাৰটো আজিকালি এই যে আমাৰ বসন্ত ওলাই যে, সেই আই ওলোৱাৰ নিচিনা এটা বেমাৰ, তাতকৈ বেছি ডাঙৰ বেমাৰ নহয়, কিন্তু ধৰা পৰাটো সোনকালে হ'ব লাগিব। লাষ্ট ষ্টেজত একদম ধৰা পৰিলে তেতিয়া দিগদাৰ, কিন্তু আজিকালি লাষ্ট ষ্টেজৰ পৰাও কেঞ্চাৰ বেমাৰী ঘূৰি আহি মোৰ নিচিনাকৈ কথা ক'ব পাৰে তাৰমানে। গতিকে এইখিনি কথাকে মই ক'লোঁ, আৰু সকলোৰে মই মংগল কামনা কৰিলোঁ। ইয়াৰ পৰাই সকলো কৰ্মকৰ্তা, সকলো ৰাইজ, সকলো কোচ, লগতে মোৰ সকলো অসমবাসী, আৰু ইয়াৰ পৰাই মই আমাৰ ভাৰতী মাক, মোৰ ভাৰতবাসী সকলো ৰাইজলৈ মানে শুভেচ্ছা জনাই, আৰু পৃথিৱীখনৰ লগতে আমি ভাৰতবৰ্ষখনকো আগুৱাই লৈ যাব পাৰোঁ, অসমকো লৈ যাব পাৰোঁ, কোচ জনগোষ্ঠীকো আগুৱাই লৈ যাব পাৰোঁ, তাৰে আমি
মানে মনত ৰাখি পেলাই আজি মোৰ বক্তব্য সামৰণি মাৰিলোঁ।